খবৰলৈ পুনৰবাৰ ষ্টুডিঅ'ত মই নেনা। এবাৰ নলবাৰী মেডিকেল কলেজৰ নিৰ্মাণ হৈ থকা হস্পিটেলখনৰ এখন বাহনৰ খুন্দাত নিহত হৈছে এজন যুৱক। সবিশেষ জনাই আছো টাইম মিটৰ দৰ্শকসকলক। নতুনকৈ নিৰ্মাণ হৈ থকা নলবাৰী কলেজৰ বাহনৰ খুন্দাত নিহত হৈছে এজন ব্যক্তি। মেডিকেল কলেজলৈ সামগ্ৰী লৈ অনা বাহনখনে খুন্দিয়াইছে ব্যক্তিজনক। যেহেতু নলবাৰী মেডিকেল কলেজৰ নিৰ্মাণ অৱস্থাত আছে আৰু নলবাৰী মেডিকেল কলেজৰ এখন বাহনৰ খুন্দাত নিহত হৈছে এজন ব্যক্তি। আৰু নাৰপাৰা চকত বাহনৰ খুন্দাত নিহত হৈছে বাপন কলিতা নামৰ ব্যক্তিজন। দোকানখনৰ সন্মুখত থিয় হৈ থকাৰ সময়তে বাহনখনে খুন্দিয়াই বাপন কলিতাক। আৰু বাহনখন নতুনকৈ নিৰ্মাণ হৈ থকা নলবাৰী কলেজৰ বাহন। আৰু চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে বাপন কলিতাক। দুই সন্তানৰ পিতৃ বাপন কলিতাৰ মৃত্যুত এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। যেহেতু দিনক দিনে দুৰ্ঘটনাসমূহ বৃদ্ধি পাই আছে, ইটোৰ পিছত সিটো কেৱল দুৰ্ঘটনাৰ খবৰ। আৰু এইবাৰ নিৰ্মাণ হৈ থকা নলবাৰী মেডিকেল কলেজৰ বাহনে দুৰ্ঘটনা সংঘটিত কৰিছে। আৰু নাৰপাৰা চকত বাহনৰ খুন্দাত নিহত হৈছে বাপন কলিতা নামৰ এজন ব্যক্তি। আলোকচিত্ৰত প্ৰত্যক্ষ কৰি থকা এইজন ব্যক্তিয়ে দুৰ্ঘটনা পতিত হৈ নিহত হৈছে। প্ৰথমতে চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে বাপন কলিতাক। বিশেষকৈ দুই সন্তানৰ পিতৃ আছিল বাপন কলিতা। আৰু বাপন কলিতাৰ মৃত্যুত এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ পৰা দেখিবলৈ পোৱা গৈছে। মেডিকেল কলেজৰে সামগ্ৰী লৈ অনা বাহনখনে খুন্দিয়াইছে বাপন কলিতা নামৰ এই ব্যক্তিজনক। আৰু নাৰপাৰা চকত বাহনৰ খুন্দাত যিখন বাহন নলবাৰী মেডিকেল কলেজৰ বাহন আছিল আৰু নৰপাৰা চকত সেই বাহনখনৰ খুন্দাতে নিহত হৈছে এইজন বাপন কলিতা নামৰ ব্যক্তিজন। ছোৱালী ষ্টুডেণ্ট বহুত থাকে। আমি বাৰ বাৰ ডাম্পাৰবিলাকক ৰখাই কৈ আছোঁ যে আপোনালোকে গাড়ীবিলাক শ্ল' চলাওক, 40 স্পীডত নিয়াক, কিন্তু ইহঁতৰ 180 এনেকুৱা স্পীডত থাকে। এইটো এটা মানুহৰ ৰাস্তা। ইয়াতে আপোনালোকৰ এই ৰাস্তাটোৰ ওপৰত বহি থকা বাইক এখন যেতিয়া খুন্দাই মানুহ এজন স্পট কৰিব, তেতিয়া কেনেকুৱা গাড়ীখন স্পীডত থাকিব পাৰে আপোনালোকে একবাৰ চিন্তা কৰক। এইবিলাক বস্তুৰ ওপৰত আমাৰ ৰাইজ সচেতন, যদিও এই গৌতম কনষ্ট্ৰাকশ্যনৰ অধীনত যি কাম চলি আছে সেই গাড়ীবিলাক মানে সচেতন নহয়। আৰু ক'লেও ইয়াৰ পৰা কোনো ধৰণৰ একশ্যন তেওঁলোকে নলয়। গতিকে আজিৰ সন্মুখত আপোনালোকে দেখিব পালে আমাৰ বিজেপিৰ মেম্বাৰ, তেওঁ ধনৰা গাঁও পঞ্চায়তৰ, আমাৰ দত্তা পঞ্চায়তৰ ধনৰা গাঁৱৰ তেওঁ মেম্বাৰ হয় বিজেপিৰ। সেই ল'ৰাজনক ৰখি থকা অৱস্থাত এই গাড়ীখনে খুন্দাই আহি আমাৰ মাজৰ পৰা লৈ গুচি গ'ল। ছোৱালী ষ্টুডেণ্ট বহুত থাকে। আমি বাৰ বাৰ